জাগৃত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনে আজি তেওঁলোকৰ বাৰ্ষিক সাধাৰণ সভা আয়োজন কৰিছে। মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ যে আজি সভাখন যথেষ্ট সৰ্বাংগ সুন্দৰ হৈছে, যথেষ্ট উপস্থিতি হৈছে প্ৰাক্তন ছাত্ৰসকলৰ আৰু বিভিন্ন ঠাইত কৰ্মৰত, বিভিন্ন সংগঠনত কৰ্মৰত, দেশৰ বিভিন্ন ঠাইত কৰ্মৰত প্ৰাক্তন ছাত্ৰসকল আহিছে। তেওঁলোকৰ মহাবিদ্যালয়খনত অংশগ্ৰহণ কৰিবৰ কাৰণে, আজি অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে। আচলতে প্ৰাক্তন ছাত্ৰ হিচাপে কলেজখন তেওঁলোকে যে ভাল পায় তাকে প্ৰতীয়মান কৰিছে। মই আশা কৰিছোঁ আচলতে প্ৰাক্তন ছাত্ৰ সন্মিলনে কলেজখনত গঠনমূলক ভূমিকা গ্ৰহণ কৰক আৰু ছাত্ৰ ছাত্ৰীসকলক, যিসকল বৰ্তমান পঢ়ি আছে ছাত্ৰীসকলক, তেওঁলোকক অনুপ্ৰেৰণা যোগাওক, যাতে আমিও এই অঞ্চলৰ জৰিয়তে আমি জীৱন প্ৰতিষ্ঠিত হৈছোঁ। আমি মহাবিদ্যালয়খনে বা অসমৰ সমগ্ৰ শিক্ষা ব্যৱস্থাই, ভাৰতৰ শিক্ষা ব্যৱস্থাই নতুন শিক্ষানীতিৰ ফালে আগবাঢ়িছোঁ। নতুন শিক্ষানীতিত আমি কৰিবলগীয়া বহুতখিনি আছে, বিশেষকৈ প্ৰাক্তন ছাত্ৰ সন্মিলনে আমাক বহুত মাৰ্গদৰ্শন দিব পাৰে। গতিকে আমি সকলোৱে একেলগে আগবাঢ়িব লাগিব। মহাবিদ্যালয়ত অনাগত দিনত আমাৰ খুব সোনকালে আমি নেকৰ 3rd চাইকেলৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিলোঁ, ইতিমধ্যে SSR ছাবমিট কৰিলোঁ, আমাৰ খুব সোনকালে ভিজিট হ'ব। গতিকে মই আশা কৰিম যে প্ৰাক্তন ছাত্ৰসকলে, ছাত্ৰ ছাত্ৰী সন্মিলনৰ সদস্যসকলে আমাক গঠনমূলক পৰামৰ্শ আগবঢ়াওক আৰু মহাবিদ্যালয়ৰ উত্তৰণত সহযোগী আগবঢ়াওক। ধন্যবাদ।